বিগত বৰ্ষৰ ডিচেম্বৰ মাহ আপোনাৰ হয়তো মনত আছে সমগ্ৰ অসম জ্বলিছিল নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত ৫ জনকৈ তেজাল অসমীয়া ডেকাই প্ৰাণ আহুতি দিয়াৰ লগতে আহত হৈছিল হেজাৰজন সম্প্ৰীতি অব্যাহত আছে এই আইন বাতিলৰ বাবে আন্দোলন এই আন্দোলনৰ সমান্তৰালকৈ অখিল গগৈৰ মুক্তিৰ দাবীত ৰাজপথলৈ ওলাই আহি আছে বহু ব্যক্তি আৰু সংগঠন এই বিষয় লৈ বঙাইগাঁও জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৮ ডিচেম্বৰৰ পৰা আগন্তুক ১৮ ডিচেম্বৰলৈ সম্পূৰ্ণ ১০ দিনীয়া কাৰ্যসূচীৰে এক চাইকেল ৰেলীৰ দ্বাৰা গাঁৱে ভূঞে গৈ ৰাজ্যক কা আন্দোলনৰ বাবে সজাগতা অনাৰ এক কাৰ্যসূচী হাতত লৈছে অসমৰ একমাত্ৰ প্ৰতিবাদী কণ্ঠ হৈছে অখিল গগৈ যেহেতু অসমত এতিয়া ৰাজনৈতিক দল হিচাপে প্ৰকৃত অৰ্থত ষ্ট্ৰং ৰাজনৈতিক বিৰোধী দল নাই আৰু সেইকাৰণে অখিল গগৈক আজি দীৰ্ঘদিন ধৰি কাৰাগাৰত ৰাখি অসমীয়াৰ একমাত্ৰ জাতি মেটিৰ কণ্ঠ অখিল গগৈ ডাঙৰীয়াক আজি এবছৰ ধৰি কাৰাবন্দী কৰি ৰাখিছে আৰু এই চৰকাৰখনে বিভিন্ন অজুহাত দেখাই অখিল গগৈক কাৰাগাৰত ৰাখি বিভিন্ন কৃষক আইন আজি দেখিছোঁ ৩খন কৃষক বিৰোধী আইন আনিছে আপোনাৰ চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্টখন ইমপ্লিমেণ্ট কৰিব বিচাৰিছে আৰু বিভিন্ন আমাৰ প্ৰকৃতি বিৰোধী আইন আনিব চেষ্টা কৰিছে অসম বিৰোধী আইন আনিব চেষ্টা কৰিছে আৰু এই অখিল গগৈক যদি উলিয়াই দেই তেতিয়াহ'লে এই বিজেপি চৰকাৰ আচলতে একদম নিশেষ হ'ব আৰু সেইকাৰণে এই অখিল গগৈক বিজেপি চৰকাৰে যিকোনো উপায়েৰে ষড়যন্ত্ৰৰে কাৰাগাৰত বন্দী কৰিব বিচাৰিছে আৰু এই কথা আমি স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে আজি আমি বঙাইগাঁও কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ওলাইছোঁ সমগ্ৰ অসমৰ পৰা আৰু এনেকৈ ওলাব আমি বঙাইগাঁৱৰ পৰাই ক'ব বিচাৰিছোঁ বঙাইগাঁৱৰ আমি চুকে কোণে গাঁৱে ভূঞে প্ৰতিটো জাতি জনজাতিৰ ঘৰত গৈ আমি অখিল গগৈক যে ইমান দিন কাৰাবন্দী কৰি ৰাখিছে তাৰ বিষয়ে সমগ্ৰ আলোচনা কৰিম আৰু বিভিন্ন যে কৃষক বিৰোধী আইনবিলাক আনিছে চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্টখন যে কিমান ভয়াৱহ এইবিলাক কথা আমি গাঁৱে ভূঞে গৈ আলোচনা কৰিম ৰাইজৰ মানুহক বুজাম আৰু অনাগত ভৱিষ্যতত এই বিজেপি চৰকাৰক ২০২১ত কেনেকৈ ব্ৰহ্মপুত্ৰত দলিয়াই পেলাব লাগে তাৰ আমি পৰিকল্পনা কৰি আছোঁ। ব্যুৰ' ৰিপৰ্ট কামৰূপা নিউজ।